মাৰ্চ প্ৰত্যেক বছৰৰ 8 মাৰ্চটো আমাৰ নাৰী দিৱস বা ইণ্টাৰনেশ্যনেল উমেন ডে হিচাপে অবজাৰ্ভ কৰে। এই হিচাপত আমাৰ পিএনআৰডি ডিপাৰ্টমেণ্টৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আছিলে গোটেই ব্লক লেভেলত ইণ্টাৰনেশ্যনেল উমেন ডে অবজাৰ্ভ কৰিব লাগে। এই হিচাপত আমাৰ আজি চিডলি ব্লকতে হৈছিলে 11টা বজাত ৰেড লাইন ডিপাৰ্টমেণ্টত এইটো ভালে হৈ গ'ল। তাৰ লগতে এইটো সংহতি ৰাখি পেলাই ওমেন হেডেড PMIG এটা ব্লগৰ পৰা 2টা বা ক'ৰবা 4টা তেনেকুৱা ইনগ্ৰেশ্যন বা অপেনিং কৰিব লাগিছিলে। মই অলৰেডি আজি বেংটলৰ পৰা 2টা তেনেকুৱা মহিলা হেডেড ফেমিলিৰ দুখীয়া মানুহবিলাকক ঘৰ দিব পাৰিছিল, ভাল লাগিল। নিশ্চয় এই 8 মাৰ্চ বা ইণ্টাৰনেশ্যনেল উইমেন্স ডে বছৰে নতুন থিম শ্লোগান আনি পেলাই ৰাইজৰ মাজত মহিলাসকলক এটা মেছেজ দি থাকে। আজি যেনেকৈ ইয়াত লিংগ অনুপাত যেন এইটো আমি বেছি ডিফাৰেঞ্চ থাকিব নালাগে, এই ওপৰত আলোচনা হ'ল। আৰু ইনভাইৰনমেণ্ট বেলেঞ্চিঙত মহিলাসকলত যে ৰোল ল'ব পাৰে গছ গছনি ৰুই পেলাই, এইটো কাৰণে আজি টিম আছিলে, এইটো আমি ভালকৈ কিবা কৰিলোঁ। আমি আশা ৰাখিছোঁ অহা বছৰ ঠিক তেনেকুৱাই কিবা এটা টিম লৈ পেলাই তেনেকুৱা কৰিব। নিশ্চয় আজি এই 8 মাৰ্চটো কিবা কিঞ্চিত হ'লেও কিবা আমাৰ মাজত সমাজৰ মাজত মহিলাসকলৰ মাজত নিশ্চয় কিবা এটা চেঞ্জ আনিব বুলি আমি আশা ৰাখিছোঁ। নট অনলি আমি কথা দি নহয়, আমাৰ চৰকাৰৰ আঁচনি আজিৰ দিনত বহুত মহিলাসকলৰ নামত আছে, যেনেকৈ অৰুণোদয়, PMAGYটো মহিলা হেডেড হ'ব লাগিব, স্বনিৰ্ভৰ নাৰী সেল্ফ হেল্প গ্ৰুপ পৰা হ'ব লাগিব, ৰেচন কাৰ্ড এইবিলাক মহিলাবিলাকৰ হ'ব লাগিব। এইবিলাক উদ্দেশ্যটো হ'ল আমি পুৰুষ মহিলা একে সমানে একেলগে আগুৱাই যাব লাগিব, তেতিয়াহে আমি ভাৰতবৰ্ষটো ভালকৈ আগতীয়াকৈ লৈ যাব পাৰিম। ধন্যবাদ। বহুত মহিলা সমিতি বহুত কৰিব লগা আছে, এইখিনি এটা চৰকাৰৰ নিয়ম আছে। আগত বহুত কিতাপ কৰিছিলে মাজত, কিন্তু এওঁলোকে বিশেষ অসুবিধা প্লাছ অলপ আঁচনি পোৱাত অসুবিধা হোৱাৰ কাৰণে বহুত কৰা কেইটাও ইনএক্টিভ হৈ আছিলে। এতিয়া আমি এইবিলাকৰ বহুতকেইটা এক্টিভ কৰি আছে, আৰু মাজত টোটেল পপুলেশ্যনৰ পৰা কিমানখিনি সেল্ফ হেল্প গ্ৰুপ থাকিব পাৰে, আমাৰ BPL লেভেলত বা মহিলাসকল কিমানখিনি সংখ্যা আছে, এইবিলাক আমাৰ গোটেইকেইটা ৰেকৰ্ড আছে। কিন্তু আমাৰ কেইজনমান মহিলা আছে, এওঁলোকে কিবা চৰকাৰী কিবা অনুদান পাবৰ কাৰণে নিজৰ গ্ৰুপটো ভাঙি পেলাই বা নিজৰ গ্ৰুপৰ পৰা ওলাই পেলাই আৰু নিজৰ বেলেগ গ্ৰুপ বনায়, যেন আকৌ তাৰ পৰা আৰু বেনিফিট পায় নেকি। ঠিক তেনেকুৱা হৈ পেলাই বহুতকেইটা ইনএক্টিভ হৈ আছিলে, আৰু তেনেকুৱাও কেইটামান সেল্ফ হেল্প গ্ৰুপবিলাকে নতুন কৰি পেলাই এই সুবিধাখিনি ল'ব বিচাৰি আছিলে। সেইটো কাৰণে চৰকাৰে এটা বান্ধি দিছিলে, এই 2021-22 কাৰণে টোটেল আমাৰ কিমান আছিলে তাৰে পৰা 20%কৈ এক্সট্ৰাকৈ আৰু আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। এই হিচাপত আমি যথেষ্ট এতিয়া কৰি আছোঁ।